নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ শকত মানুহ কিদৰে ক্ষীণ হ'ব পাৰি এই সম্পৰ্কে কেইটামান টিপছ। আহকচোন জানো আমি কেনেধৰণে এই শকত মানুহ আমি ক্ষীণ হ'ব পাৰোঁ এই সম্পৰ্কে। শকত মানুহ ক্ষীণ হোৱা সহজ যেন লাগে, কিন্তু ই সহজ একেবাৰে নহয়। সকলোৱে অতি সহজে চৰ্বি হ্ৰাস কৰিব বিচাৰে, কিন্তু ক্ষীণ হোৱা কোনো সহজ উপায় নাই। অৱশ্যে দৈনিক খোৱা বোৱাই এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শকত হোৱাৰ পৰা ক্ষীণ হ'বৰ কাৰণে আমাক কেইবিধমান খাদ্যবস্তুৱে অতি উপকাৰ সাধন কৰে। আমি এই খাদ্যবস্তু কেইবিধৰ বিষয়ে জানো আহক। 1 নম্বৰতে হ'ল মৌ। বহুতে গৰম পানীত নেমুৰ ৰস আৰু মৌ খোৱাৰ উপকাৰিতা জানে। যিসকলে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰে তেওঁলোকে বিশেষকৈ খালী পেটত এই পানী খাব পাৰে। প্ৰতিদিনে নিয়মীয়াকৈ এই পানীয় পান কৰিলে কেৱল শৰীৰৰ বিপাক বৃদ্ধিয়েই নহয়, ই দ্ৰুত ওজন হ্ৰাস কৰাত সহায় কৰিব। আপোনালোকে ৰাতিপুৱা খালী পেটত যদি মৌ জোল খায় তেতিয়াহ'লে দ্ৰুতভাৱে ওজন হ্ৰাস হোৱাৰ লগতে আপোনালোকৰ চৰ্দি, কাহ এইবিলাকৰো হ্ৰাস হ'ব। লগতে মৌৱে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰাত সহায় কৰে। মৌ জোল খোৱাৰ ফলত হৃদআক্ৰান্তৰ আশংকাও খুব কম হয়। গতিকে আপোনালোকে ৰাতিপুৱা প্ৰতিদিনে মৌ জোল খোৱাৰ অভ্যাস কৰিব পাৰে। 2 নম্বৰতে কওঁ বাদামৰ কথা। দেখা যায় যে কেঁচা কাঠবাদামতকৈ তিয়াই থোৱা কাঠবাদাম সহজতে হজম হয়। সেইবোৰ পেটত সহজে ভাঙি বহুতো বাদাম, ড্ৰাই ফ্ৰুটছ আদি পানীত তিয়াই ৰাখি খালে ইয়াৰ পুষ্টি দুগুণ বৃদ্ধি পায়। উদাহৰণবোৰৰ ভিতৰত এটা হ'ল কাঠবাদাম। যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খায় তেতিয়াহ'লে হৃদৰোগ, ডায়েবেটিছৰ দৰে বহুতো সমস্যা দূৰত থাকিব। যদি আপোনাৰ ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস আছে, তাৰ আগতে বাদাম খোৱাটো আপোনাক যথেষ্ট শক্তি প্ৰদান কৰিব। গতিকে আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা বাদাম খোৱাটো অভ্যাস কৰিব পাৰে আৰু এনেধৰণে অভ্যাস কৰিলে আপোনালোকে এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। ইয়াৰ পাছতে কৈছোঁ আমলখিৰ কথা। আমলখিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আমি যদি প্ৰতিদিনে ৰাতিপুৱা একোটাকৈ আমলখি খাওঁ, এই আমলখিয়ে আমাৰ শৰীৰত মাল্টিভিটামিনৰ কাম কৰিব পাৰে। বহু লোকে ৰাতিপুৱা খালী পেটত নেমু পানী খায়। নেমু ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চৰ্বি হ্ৰাস কৰে। কিন্তু আমলখিও আমি যদি এনেধৰণে ৰাতিপুৱাই খাওঁ তেতিয়াহ'লে এই আমলখিৰ পৰাও আমি বহুতো উপকাৰিতা লাভ কৰিব পাৰোঁ। আমি এই আমলখি কিছুমান নিয়মৰ মাজেৰে আমি খাব পাৰোঁ। ধৰক গোটেই আমলখিটো টুকুৰা কৰি অলপ গৰম পানীত আপোনালোকে মিহলি কৰি ল'ব পাৰে। তাৰ পাছত ৰাতিপুৱা খালী পেটত এই পানী আপোনালোকে খাব পাৰে। আমলখিৰ টুকুৰাবোৰো আপোনালোকে খাব পাৰে। যদি আপোনালোকে খালী পেটত আমলখিৰ ৰস খাব পাৰে তেনেহ'লে অধিক আপোনালোকে ফল লাভ কৰিব পাৰে। এই আমলখি খোৱাৰ ফলত আপোনালোকৰ চুলি আৰু ছাল সকলোৰো ভালে থাকিব পাৰে। তাৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যৱান হ'ব আৰু যকৃতেও সঠিকভাৱে কাম কৰিব পাৰে। আমলখি খালী পেটত খোৱাটো অধিক উপকাৰী। গতিকে আপোনালোকে যিমানেই আমলখি খোৱাৰ অভ্যাস কৰে সিমানেই আপোনালোকৰ শৰীৰৰ কাৰণে অতি উপকাৰী। কিছুমান মানুহে থাইৰয়ডজনিত সমস্যাৰ কাৰণেও শকত হয়। গতিকে এই ক্ষেত্ৰত আপোনালোকে জিৰা পানী খাব পাৰে। যদি থাইৰয়ডজনিত সমস্যাৰ বাবে শকত হৈছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, ৰাতি শুবলৈ যোৱাৰ আগতে কিছু জিৰা গুটি এগিলাচ পানীত আপোনালোকে তিয়াই ৰাখিব। ৰাতিপুৱা শুই উঠি এই তিয়াই থোৱা জিৰা পানী আপোনালোকে খালী পেটত খাওক। ই ভোক হ্ৰাস কৰে আৰু লগতে গেছ হ'বলৈ নিদিয়ে। যদি আপোনাৰ উদ্দেশ্য হৈছে ওজন হ্ৰাস কৰা, আপুনি নিয়মীয়াকৈ কমেও 3 গ্ৰাম জিৰা খাব লাগিব। 3 মাহৰ বাবে একেৰাহে 3 গ্ৰাম জিৰা খালে আপোনাৰ ওজন অতি দ্ৰুতভাৱে হ্ৰাস পাব। জিৰা অত্যন্ত কম কেলৰিযুক্ত। আপুনি জিৰা পানীৰ উপৰিও জিৰা গুটিও খাব পাৰে। ইয়াৰ গুড়ি ব্যৱহাৰো কৰিব পাৰে। জিৰা পানীৰ লাভালাভ বহুত বেছি। ই শৰীৰৰ হৰম'নৰ ভাৰসাম্য বজাই ৰাখিব আৰু বিপাকৰ হাৰো বৃদ্ধি কৰিব। আপোনালোকে ওজন হ্ৰাস কৰিবলৈ অমিতাও খাব পাৰে। অমিতাৰ কোনো কেলৰি নাই, যথেষ্ট আইৰণ আছে। গতিকে কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকাসকলে যদি প্ৰতিদিনে এবাটি পকা অমিতা খাব পাৰে তেন্তে খুব ভাল ফল লাভ কৰিব পাৰে। কলেষ্ট্ৰল নিয়ন্ত্ৰণত থাকিলেহে আন ৰোগৰ সম্ভাৱনা হ্ৰাস হয়। কেঁচা অমিতাৰ ৰস খোৱাৰ লগতে আপোনালোকে পকা অমিতাও খাব পাৰে। খালী পেটত অমিতা খোৱাটো কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অমিতাৰ কেলৰি অতি কম। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকে এবাটিকৈ অমিতা খাব পাৰে। ই খাদ্য সোনকালে হজম কৰাত সহায় কৰে।
ইয়াৰ পাছতে কওঁ খেজুৰৰ কথা। ৰাতিপুৱা যদি পানীত খেজুৰ তিয়াই থয় আৰু ৰাতিপুৱা খালী পেটত খায় তেতিয়াহ'লে আপোনালোকে যথেষ্ট সুফল লাভ কৰিব পাৰে। খেজুৰত যথেষ্ট আইৰণ থাকে, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ্ৰাস কৰে আৰু হজম বৃদ্ধি কৰে। যিদৰে খেজুৰ সুস্বাস্থ্যৰ বাবে ভাল, চুলি আৰু ছালৰ সৌন্দৰ্য বজাই ৰখাৰ বাবেও খেজুৰ বহুতো গুণ আছে। ইয়াৰ কাৰণ হৈছে খেজুৰৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ এণ্টিঅক্সিডেণ্টৰ উপৰিও ভিটামিন এ, বি, মেগনেছিয়াম, মেংগানিজ, ছালফাৰ, প্ৰটিন, ফাইবাৰ আৰু আইৰণ। সেইকাৰণে আমি প্ৰতিদিনে খেজুৰ খোৱাৰ অভ্যাস কৰিব লাগে আৰু এনেধৰণে যদি খালী পেটত এইসমূহ বস্তু আমি খাওঁ তেতিয়াহ'লে আমাৰ ওজন হ্ৰাস হ'ব আৰু ভোকটো খুব কমি যাব। আৰু এনেধৰণে কৰিলে আমাৰ কি হৈছে ওজন অতি সোনকালে কম হ'ব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। স্বাস্থ্য সম্পৰ্কীয় এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।